আৰু চাওক এয়া লাষ্ট টাইমত কি পালোঁ খালী প্লেট হেল্ল' এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডান্স স্কুলৰ পৰা মোৰ ইউটিউব চেনেল আকাশ কলিতা ব্লগ চলে ভালনে সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে তো আজি আমাৰ কাৰণে এটা বহুতেই স্পেচিয়েল দিন একচুৱেলি মোৰ বুলি নহয় আমাৰ গোটেই স্কুলৰ পেৰেণ্টছ তথা ষ্টুডেণ্টছ আৰু মোৰ পেৰেণ্টছ আমাৰ সকলোৰে কাৰণে স্পেচিয়েল দিন কাৰণ আমি চাওঁতে 5টা বছৰ অতিক্ৰম কৰিলোঁ আমাৰ ডান্স স্কুলৰ তো আজি হ'ল এটা সৰুকৈ কিবা এটা কৰিম চেলিব্ৰেট কাৰণ যোৱা বছৰো কৰা নহ'ল লকডাউনৰ কাৰণে চ' জাষ্ট এটা নৰ্মেল ভ্লগ হ'ব তাৰমানে মন্দিৰত আগতে এখন শৰাই দিম তাৰে পিছত আৰু বাকীখিনি কৰিম আৰু বাকী কাৰ্যক্ৰমখিনি যি আছে সেইখিনি কৰিম আগতে শৰাইখিনি দি লওঁ তাৰপিছত গোটেই মানুহখিনি আহিব প্ৰায় এতিয়াতো 9:30 বাজিলে 11টামান বজাত আহিব চ' গোটেইখিনি দেখাম আমাৰ ষ্টুডেণ্টছ অলৰেডি আহি পাইছে ৰিমজিম পিংকি এয়া চাওক আজি অলপ ষ্টাইল কৰিব বেছিকৈ নখ পলিচ লগাই আছে এয়া তৃষ্ণা আৰু এয়া আমাৰ অল টাইম আমাক বহুতে হেল্প কৰা মনীষা প্ৰসাদৰ কাৰণে যোগাৰ কৰি আছে এয়া অলপ প্ৰসাদ দিম ৰুম চলি আছে তো শিৱ বাবাই যদি এইখিনি কৃপা কৰে আমাৰ স্কুলখনত যেতিয়া আৰু ভালে কুশলে যায় তো ভালে কুশলে যদি সকলোকে শিকাব পাৰোঁ আৰু নিজে যদি শিকি যাব পাৰোঁ সেইকাৰণে অলপ আগতে শৰাইখন দি লওঁ দেন তাৰে পিছত বাকীখিনি কাম আৰম্ভ কৰিম আৰু এইটো আমাৰ শিৱ মন্দিৰ আমাৰ স্কুলৰ কাষতে আছে বহুত আগৰ পৰাই কি ধুনীয়া চাওক মন্দিৰটো আৰু এইটো নতুনকৈ কালী মন্দিৰ বনাই আছে আৰু সেইটো আমাৰ ক্লাছ দেখিবলৈ পাইছে তো মন্দিৰটো থকাৰ কাৰণে বেছি ভাল লাগে কাৰণ ক্লাছত সকলোবিলাকে আহি কিনে ইয়াতে প্ৰে কৰে চাওক ডিজিটেল ইণ্ডিয়া মুখেদি আজিকালি আৰু কষ্ট কৰিব নালাগে বেলুন ফুলাব চাওক মেচিন আহি গৈছে দেই তৃষ্ণা ভয় কৰা কিয় বঢ়িয়া মানুহ আহিব ধৰিছে আৰু লাহে লাহে ষ্টুডেণ্টছবিলাক আহিলেই প্ৰায় বহুত এক্সাইটেড হৈ আছোঁ আজি আৰু গাইছ এতিয়া প্ৰসাদ দিয়া হৈ আছে যিহেতু শৰাই আগবঢ়াইছিলোঁ প্ৰসাদ দিয়া হৈ আছে ত' মই ওপৰত আহিছোঁ অলপ কিবা এটা বস্তু নিব তো প্ৰসাদ এতিয়া দিয়া হৈছে ইয়াৰে পিছত আছে কেক কাটিম কেক কটাৰ পিছত দেন অলপ চাহৰ ব্যৱস্থা কৰিছোঁ আৰু তো বাছ সেয়াই চাই থাকক আৰু এতিয়া গেষ্টবিলাক আহি আছে চব যাক মাতিছোঁ আৰু ষ্টুডেণ্টছৰ ফালৰ পৰা এটা শ্ব'কেছো আছে সৰু তাৰমানে এটা পাৰফৰ্মেঞ্চ দিব সৰু চাই আৰু এয়া মোৰ ডান্স স্কুলৰ নাম হট ষ্টেপাৰ্ছ ডেন্স একাডেমি এইটো চাওক চেলিব্ৰেটিং 5 years আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ আমাৰ আজি এইটো অনুষ্ঠানত অহাৰ বাবে আমি চাওঁতে আমাৰ হট ষ্টেপাৰ্ছ ডেন্স একাডেমিৰ 5 বছৰ অতিক্ৰম কৰিলোঁ তো বহুতো আপছ এণ্ড ডাউন আমি ফেচ কৰিছোঁ আৰু বহুত মই থেংকফুল যে মই এনেকুৱা পেৰেণ্টছ আৰু এনেকুৱা ছাপৰ্টিভ আমাৰ সম্পৰ্ক ছাৰ তো তেখেতক নমস্কাৰ সমগ্ৰ সদুমতিকে মোৰ অন্তৰ নিভৃত মনৰ পৰা কনিষ্ঠখিনিক এধানি মৰম যাচিছোঁ হট ষ্টেপাৰ্ছ ডেন্স গ্ৰুপ আমি যি সময়ৰ পৰা হাউলীত নৃত্য এক গতি লাভ কৰা বুলি অভিহিত কৰিব পাৰোঁ 5টা বছৰ অতিক্ৰম কৰিছে 2-2.5 বছৰ আছে ক'ভিডৰ প্ৰত্যাক্ৰমণ কিন্তু এই প্ৰত্যাক্ৰমণকো নেওচি হেলাৰনে আজিৰ স্থিতি লাভ কৰিছে আৰু অলৰেডি আমাৰ গোটেইখিনি গেষ্ট আহি গৈছে প্ৰসাদ দিয়া হ'ল আৰু ফাইনেলি গোটেইখিনি এতিয়া আমাৰ এই কেক আহি গ'ল মনীষাই কষ্ট কৰি দাঙি আহিছে তো এতিয়া কেক কাটিম আৰু এজন গেষ্ট আহি পালে চৰভোগৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱা হ'ব এতিয়া আৰু তেখেতে অলপ ভাষণ দিব তাৰে পিছত আকৌ আমাৰ নেক্সট কাৰ্যক্ৰম আমি ষ্টাৰ্ট কৰিম গোটেইকেইজনে ভাল আছে ৰাকেশটো একদম কি ডান্সত যেতিয়া মানে হেৰি কৰিছে প্ৰথম আপোনাৰ তাক জানো খুব ভাল আছে আৰু ৰাকেশৰো ভাল হওক চবে ছাপোৰ্ট কৰক আৰু তোমালোকে চবে প্ৰেক্টিছ কৰা ভালকৈ থেংক ইউ বঢ়িয়া আৰু এতিয়া কাটিব গৈ আছোঁ কেক ৰেডি আহি যাওক কাউণ্টিং চবে কাউণ্টিং দিবা 5 6 7 এতিয়া ষ্টুডেণ্টছৰ ফালৰ পৰা এটা সৰুকৈ পাৰফৰ্মেঞ্চ দিব চাওক আপোনালোকে আৰু এয়া শেষত মোৰ লগৰবিলাকে অলপকৈ নাচিব আৰু ইয়াত এজনকৈ আহি নাচি আছে
কাটা চেচ চব চেচ খাওয়া দাওয়া চেচ এতিয়া ফটো উঠিব ফটো উঠাৰ পিছত আমি গোটেইখিনি কাৰ্যক্ৰম শেষ কৰিম কেনে লাগিল ভাই গাজি জোৰ কৰি খাইছোঁ কি হ'ব লাষ্টত এটা ফুল পাৰফৰ্মেঞ্চ হ'ল গোটেইকেইটাৰে তো এতিয়া চববিলাকে যাব নমস্কাৰ নমস্কাৰ আজি কেনেকুৱা পালা আজি খুবেই ভাল লাগিলে গৰম বহুত কিন্তু ভাল লাগিলে বহুত গৰম কিন্তু তথাপিও পেৰেণ্টছখিনি ষ্টুডেণ্টছ আৰু গেষ্ট গোটেইখিনি আহি কিনে এইখিনি ছাপৰ্ট কৰিছে তো বহুত ভাল লাগিছে তো এইটো জাষ্ট এটা নৰ্মেল ভ্লগ আছিল আপোনালোকক জাষ্ট দেখালোঁ 5 ইয়াৰ্ছ অতিক্ৰম কৰিলোঁ আশীৰ্বাদ কৰক যাতে আৰু এনেকৈ আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ ব্লেছিংছৰ ছাপৰ্টৰ বহুত বেছি প্ৰয়োজন থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ জয় অসম বাইদেউ চাওক এয়া লাষ্ট টাইমত কি পালোঁ খালী প্লেট দে আৰু একদম